কৈ দিয়া হাই চুমুটা দিয়া মোক ভাদ মাহত ভক্তসকলৰ ঢেকীয়াখোৱা বৰনামঘৰলৈ যাবলৈ এটা হেঁপাহ থাকে আৰু সেই হেঁপাহ লৈ আজি আমি তিনিওটি ওলাইছোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি বেটিও জন্মৰ পিছত যোৱা হোৱা নাছিলে যিহেতু গতিকে আজি আমি তিনিওটি ওলাইছোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি তেন্তে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এয়া দেখিছেনে বেটি শুইয়ে গ'ল তাই যে গাড়ীত উঠিলে টোপনিয়ে যায় এনেকৈ আৰু ৰ'দ পৰাৰ বাবে কাপোৰখন দি দিছিলোঁ তাই ইমান ধুনীয়াকৈ ধৰি লৈছে দেখিছেনে আৰু এনেকৈ আহি আহি ৰেল গেট পালোঁ এনেকৈ যে ৰৈ থকা কামটো মোৰ বৰ আমনি লাগে আৰু এনেকৈ ডিব্ৰুগড় ফালৰ পৰা আহিলে আপোনালোকে ৰাইট ছাইডে সোমাই দিব এনেকৈ ধুনীয়াকৈ গেট এখন বনাই দিছে আগৰ পুৰণি গেটখন ভাঙি দিলে ইমান ধুনীয়াকৈ বনালে নহয় আকৌ গেটখন বৰ ধুনীয়া লাগিছে বৰনামঘৰলৈ মই 5 বছৰ আগতেই অহা আৰু আজি 5 বছৰৰ পিছত আহিছোঁ কিমান যে মনটো আকৌ ভাল লাগিছে নহয় আৰু আহিয়ে দেখিছোঁ ইয়াত পাৰ্কিঙৰ ব্যৱস্থা দোকান পোহাৰৰ ব্যৱস্থা ইমান বেছি হ'ল নহয় দেখিয়ে মনটো ভাল লাগি গ'ল আৰু এনেকৈ পানীৰ ব্যৱস্থাও ৰাখিছে ভৰি ধুবলৈ এনেকৈয়ে আমাৰ তিনিওটি নামত এগছি বন্তি আৰু ঘৰৰ সকলোৰে নামত এগছি বন্তি জ্বলালোঁ নমো কোৱা বেটিক বৰনামঘৰলৈ প্ৰথমবাৰ আনিছোঁ গতিকে দেউতাকে বেটিৰ হাতেৰে দান পত্ৰত কিবা এটা আগবঢ়াবলৈ গৈছে আৰু ভকত বৈষ্ণৱে নামঘৰৰ ভিতৰত এনেকৈ যেতিয়া নাম প্ৰসংগ কৰি থাকে নামঘৰৰ ভিতৰত বহি থাকিলে যে ইমান ভাল লাগে দেহ মন একেবাৰে হাত পৰি যায়গৈ আৰু বেটিও আমাৰ ইমানেই ফূৰ্তি পাইছে নামঘৰৰ ভিতৰত দেউতাকৰ লগে লগে একেবাৰে হাত চাপৰি পাইছে ভগৱানৰ ফটোবোৰ নমো কৰিছে মানে তাই নিজে নিজেই গম পাইছে তাই সেইবোৰ আৰু এইফালে বান্দৰ কেইটামান ইমান ধুনীয়াকৈ খেলি আছিলে বেটিয়ে চাই খুব ফূৰ্তি পাইছিলে আৰু এই টিকলুটোত দেখিছেনে আমাৰ বেটিক ইমান মৰম কৰিছে সাৱটি ধৰিছিলে সি আহি সেইখিনি ভিডিঅ' কৰিবলৈ নহ'ল আৰু যাবলৈ খোজা নাছিলে বেটিক এৰি ইমানেই মানে ভাল পাইছে নাজানো ইহঁতৰ অন্তৰৰ কিবা এটা চাগে সৰু ল'ৰা মৰম ভাৱ জাগিছিল আৰু এনেকৈ আমি নামঘৰৰ পৰা আহিলোঁ দিনটো আজি এনেকৈয়ে পাৰ হ'ল বেটিয়ে এয়া খেলি খেলি আহি আছে আৰু আহি আহি আমি নীলকণ্ঠত খাই ল'লোঁ আৰু নীলকণ্ঠৰ খানাটো যে সঁচাকৈ বহুত টেষ্টি একেবাৰে গাড়ীত উঠি আকৌ ভিডিঅ' কৰিছোঁ এয়া দেখিছেনে তামোল এখনো মুখত সুমিয়াই লৈছোঁ এতিয়া তামোল খাই খাই ঘৰলৈ গৈ থাকোঁ আৰু আহি পাই বেটিয়ে খেলাত ব্যস্ত নিজৰ বস্তুবোৰৰ লগত ব্যস্ত হৈ গ'ল আৰু সেইফালে দেউতাক আৰু এনেকৈ কাপোৰবোৰ চোফাতে পেলাই থৈছোঁ আৰু জাপিব লাগিব লাহে ধীৰে আৰু এইটো ঢেকীয়াখোৱা নামঘৰৰ পৰা বেটিয়ে আনি লৈছে দেই সৰু ল'ৰা ছোৱালী কি আৰু ন এইবিলাকতে চকু আনি দিলোঁ আৰু এটা এইটো মট্টু পাতলু তেন্তে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশে আজিলৈ আহিছোঁ বাই বাই